নিৰাশাৰ মাজতো আশাৰ বাতৰি। আজি আপোনালোকক কেইটামান বিশেষ তথ্য দিম, যিকেইটাই আপোনালোকক পজিটিভ ৰখাত নাইবা এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত আপোনালোকক বহুত সহায় কৰিব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আপোনালোকে হয়তো বহুতেই জানে যে যিমানবিলাক মহামাৰী আছে তাৰ বেছিভাগেই সৃষ্টি হৈছে চাইনাত, যেনেকৈ প্লেগ, এছিয়ান ফ্লু, স্পেনিছ ফ্লু, সোয়াইন ফ্লু, বাৰ্ড ফ্লু, H1N1 এনেকুৱা বহুত ধৰণৰ ৰোগবিলাক সৃষ্টি হৈছে চাইনাত। আৰু কৰোনাই আজি আমাৰ নিউজৰ প্ৰত্যেকটা শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছে। আৰু এই নিৰাশাৰ মাজতো আমি আপোনালোকক দাঙি ধৰা এই তথ্যবিলাকে আপোনালোকক বহুত পজিটিভ কৰি ৰাখিব। আমি ভয় খোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আমি নিউজত যিখিনি পাই আছোঁ, নিউজত দেখা মতে কৰোনা যিমান ভয়ানক, আচলতে সিমান ভয়ানক নহয় কৰোনা। আমি যদি নিয়মীয়া যিখিনি নিয়ম বান্ধি দিছে আমি যদি সেইখিনি পালন কৰোঁ নাইবা নিজকে কিছু প্ৰটেক্ট কৰি ৰাখোঁ, তেতিয়াহ'লে আমি এই বেমাৰীৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে যুঁজিব পাৰিম নাইবা আমি জয়ী হ'ম। ফেক্ট নম্বৰ 1, চীনত প্ৰায় 80,000 লোক কৰোনাত আক্ৰান্ত হৈছিলে আৰু বৰ্তমান ইয়াৰে 70%ৰো অধিক লোক ঠিক হৈ গৈছে। ঠিক হোৱা মানে এনেকুৱা নহয় যে তেওঁলোকক হস্পিটেলতে ৰখা হৈছে, নহয়, তেওঁলোকক বৰ্তমান ঘৰলৈ যাবলৈ দিয়া হৈছে। ফেক্ট নম্বৰ 2, চীনত সৃষ্টি হোৱা মহামাৰী লাহে লাহে নিয়ন্ত্ৰণত অনা হৈছে আৰু চীনৰ যিবিলাক প্ৰতিবন্ধক আছিলে, যেনেকৈ খেলপথাৰ হওক কিবা কিবি সামাজিক বস্তু, তেনেকুৱাবিলাকত প্ৰতিবন্ধক লাহে লাহে হটাই লোৱা হৈছে আৰু চীন হয়তো কেইটামান পিছত আগৰ নিচিনাই হৈ যাব। ফেক্ট নম্বৰ 3, আমি প্ৰায় নিউজত পাই আহিছোঁ যে যিমানবিলাক বুঢ়া মানুহ আক্ৰান্ত হৈছে তেওঁলোকৰ আমি মৃত্যুৰ হাৰ 100% পাই আহিছোঁ। কিন্তু চীনত একজনী 103 বছৰীয়া বুঢ়া লোক এই ৰোগত আক্ৰান্ত হৈছিলে আৰু তেওঁ এসপ্তাহৰ ভিতৰতে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আৰু বৰ্তমান তেওঁক ডিছচাৰ্জ দিয়া হৈছে। ফেক্ট নম্বৰ 4, বৰ্তমান প্ৰমাণ পোৱা গৈছে যে মানুহৰ শৰীৰত কৰোনাই কেনেকৈ আক্ৰমণ কৰে নাইবা কেনেকৈ কৰোনা মানুহৰ শৰীৰত ধ্বংস কৰিব পাৰি। ফেক্ট নম্বৰ 5, কানাডাৰ বিজ্ঞানীসকলে কৰোনাৰ ডুপ্লিকেট চেম্পল আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, য'ত নেকি এই চেম্পলবোৰক বিভিন্ন ৰিচাৰ্চ চেণ্টাৰত ৰিচাৰ্চ কৰিবলৈ দিব পৰা যাব। ফেক্ট নম্বৰ 7, বিজ্ঞানীসকলৰ মতে কৰোনাৰ যিটো ডেথ পইণ্ট দিছে সেইটো হৈছে 3%, অৰ্থাৎ 100জনৰ ভিতৰত 3জনৰ মানুহৰহে মৃত্যু হ'ব। কিন্তু চীনত ইয়াত ব্যতিক্ৰম দেখা গৈছে, চীনত মৃত্যুৰ হাৰ হৈছে 1.4%। ফেক্ট নম্বৰ 8, USA-ত যিমানবিলাক মদ বনোৱা ফেক্টৰী আছিলে তেওঁলোকে এতিয়া মদ বনোৱা এৰি পেলাই চেনিটাইজাৰ বনোৱা ষ্টাৰ্ট কৰিছে আৰু এই চেনিটাইজাৰবিলাক মানুহৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিব। ফেক্ট নম্বৰ 9, যিহেতুকে এতিয়া প্ৰায়বিলাক গাড়ী মটৰ বন্ধ আছে নাইবা সকলোবিলাক ফেক্টৰী বন্ধ আছে, সেইকাৰণে বায়ু প্ৰদূষণ যথেষ্ট কমিছে আৰু সেউজ প্ৰভাৱ গেছৰ সংখ্যাও বহুত কমিছে। হয়তো এই বন্ধটোৰ কাৰণে বিভিন্ন ধৰণৰ পলিউশ্যনবিলাক কমি যাব আৰু বায়ুমণ্ডলৰ ভাৰসাম্য কিছু ৰক্ষা হ'ব। ফেক্ট নম্বৰ 10, চাউথ কোৰিয়াৰ বৰ্তমান ৰিকভাৰীৰ সংখ্যা বৃদ্ধি হৈছে, এয়া আমাৰ কাৰণে খুবেই ভাল খবৰ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু সদায় পজিটিভ থাকক আৰু কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়ক আৰু এই যুদ্ধত আমি জয়ী হ'ব লাগিব। ধন্যবাদ।